দেশৰ প্ৰধানমন্ত্ৰীয়ে চাহৱালা মানে চাহ বিক্ৰী কৰা মানুহৰ সন্তান বুলি কয়, চাহৱালাৰ ল'ৰা। গতিকে চাহৱালাৰ সন্তানে অসমৰ চাহ শিল্পৰ কথা জানে। দেশৰ যিমান চাহ উৎপাদন হয় তাৰে 52% চাহ উৎপাদন আমি অসমে কৰো। অসমৰ মুঠ উৎপাদনৰ 52% ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৰে। 48% ডাঙৰ চাহ বাগিচা যিসকল আছে তেওঁলোকে কৰে। কিন্তু এতিয়া শেহতীয়াকে দুয়োটা চাহ শিল্প, চাহ খেতিয়ক, চাহ বাগিচালৈ যি ভয়াৱহ সংকট নামি আহিছে সেই কথা প্ৰাসংগিক কাৰণে উল্লেখ কৰিছো। দেশলে প্ৰধানমন্ত্ৰী কাইলৈ যিহেতু আহিব, ইয়াৰ আগত কেতিয়া আহিছিল? ঝুমুৰৰ বিশ্ব ৰেকৰ্ড কৰাৰ দিনটো 24 ফেব্ৰুৱাৰী 2025 চন। সেইদিনাখন আহি ঝুমুৰ নৃত্যই কৈছিল যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হ'ব। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিখাব নোৱাৰি। আমাৰ সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে এতিয়া চালে পেৰে কবাই দুটা মন্তব্য, সেই সময়ৰ মন্তব্য আৰু আজিৰ মন্তব্য দেখিলে গম পাব যে চাহ জনগোষ্ঠীয় মানুহক, আদিবাসী মানুহক ৰাম ঠগন দিলে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম তেওঁলোকৰ সন্নিৱিষ্ট হ'ব। দ্বিতীয়তে তাত যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিবলৈ গৈছিলে, বহু এনেকুৱা শিল্পী আছে তেওঁলোকে পৰীক্ষা নিদিয়াকৈ গ'ল, আৱেগিক হৈ যে এটা বিশ্বত আমাৰ নাম হ'ব, বহুতে তেওঁলোকক এনেকে পৰিচিতও কৰিলে, গ'ল তেওঁলোকৰ এটা শিক্ষা বৰ্ষ হেৰুৱালে, কোনোবাই মেট্ৰিক নিদিয়াকে গ'ল, কোনোবাই হায়াৰ ছেকেণ্ডেৰী দিলে, গৈ এটা বৰ্ষ শিক্ষা বৰ্ষ হেৰুৱালে। কিন্তু সেই শিল্পীসকলেও প্ৰাপ্য পইচাটো নাই পোৱা। এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ পৰা চৰম প্ৰতাৰণা। সেই শিল্পীসকলক আজিলৈকে প্ৰাপ্য অধিকাৰ, তেওঁলোকে প্ৰাপ্য যিটো দিম বুলি কৈছিল সেই পইচা আজিলৈকে দিয়া নাই। গতিকে সেয়াও এটা প্ৰতাৰণা। এইবোৰ কথা দেশৰ প্ৰধানমন্ত্ৰীয়ে গম পাব লাগে আৰু কব লাগে যে এনেকুৱা মিছা কথা কৈ যাতে এটা জনগোষ্ঠী বা এটা শিল্পৰ লগত জড়িত হৈ থকা জাতি জনগোষ্ঠীসমূহক তেনেকৈ অন্যায় কৰিব নালাগে। দেশৰ প্ৰধানমন্ত্ৰীয়ে চাই পে চৰ্চা কৰে, আপোনালোকে জানে, চাই পে চৰ্চা। কিন্তু আমাৰ এই শিল্পটো যে মৃত্যু সংকটত পৰিছে, দেশৰ অৰ্থনীতিত যি প্ৰভাৱ বিস্তাৰ কৰিছে, সেই অৰ্থনীতি বা সেই শিল্পটো, সেই উদ্যোগটোৰ কথা চাই পে চৰ্চাত দেশৰ প্ৰধানমন্ত্ৰী এবাৰো আমাৰ শিল্পৰ নাম ল'ব নোৱাৰে। পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ যায়, বিভিন্ন প্ৰান্তত যাওঁতে তাত তেওঁলোকে চাহ তেওঁলোকক আগবঢ়ায়। সেই অনুষ্ঠানসমূহত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ চাহ শিল্পৰ কথা এবাৰ নাম ল'বলৈ তেওঁৰ সময় নহয়। আৰু লগতে এডভান্টেজ আছে, মানে দেশৰ প্ৰধানমন্ত্ৰী আহিলে যোৱাবাৰ হৈ গ'ল, বিভিন্ন বিনিয়োগ হোৱা বুলি কৈছে। টাটাই বিনিয়োগ কৰিছে, আম্বানীয়ে কৰিছে, আদানীয়ে কৰিছে, গডৰেজে কৰিছে, ৰামদেৱে কৰিছে, দীঘলীয়া তালিকা এখন কৰিলে 50,000 কোটি টকাৰ হেনো বিনিয়োগ কৰিছে। ঠিক আছে, আমি ভাল পাইছো। কিন্তু এডভান্টেজ আছামত চাহ শিল্পৰ নামত ফুটা কৰি এটা কোনোবাই ইনভেষ্টমেণ্ট কৰিলে। আম্বানী আদানীক তেওঁলোকে হাজাৰ হাজাৰ লাখ লাখ কোটি টকা ঋণ ৰেহাই দিয়ে। আপোনালোকে সকলোৱে পাইছে, আপোনালোকে সংবাদ মাধ্যমতে 20 লাখ কোটি টকা, 10 লাখ কোটি টকা ঋণ ৰেহাই দিয়ে। কিন্তু অসমৰ চাহ শিল্পটোৰ কাৰণে কি কৰিলে? যিটো স্বাভিমান আমাৰ, যাৰ লগত আমাৰ ঐতিহ্য জড়িত হৈ আছে, যাৰ লগত আমাৰ অৰ্থনীতি জড়িত হৈছে, অসমৰ প্ৰতি 10 গৰাকী মানুহৰ এগৰাকী কিবাকে পোনপটীয়াকে হয় ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত, নহলে আওপকীয়াকে হলে কোনোবাই তাত শ্ৰমিক হৈ আছে, কোনোবাই চাহপাত সংগ্ৰহ কৰিছে, কোনোবাই বটলি ফেক্টৰীৰ লগত জড়িত, কোনোবাই ডাঙৰ টি ষ্টেটৰ লগত জড়িত। অসমৰ চৰকাৰী গৱেষণা আৰু জৰীপে কৈছে প্ৰতি 10 গৰাকী মানুহৰ এগৰাকী মানুহ অসমৰ চাহ শিল্পৰ লগত জড়িত। কিন্তু এই শিল্পটো যে তিল তিল মৃত্যু মুখলৈ ঠেলি দিছে, এতিয়া নেপালৰ চাহ আহি ভাৰতবৰ্ষৰ বজাৰ দখল কৰিছে। এতিয়া কেনিয়াৰ চাহ 140 টকাৰ 130 টকাত আহি ভাৰতবৰ্ষৰ বজাৰ দখল কৰিছে। সেই সময়ত অসমৰ চাহ শিল্পৰ লগত জড়িত মানুহৰ প্ৰতি, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি দেশৰ প্ৰধানমন্ত্ৰী কোনো কৰণীয় দায়িত্বৰ কৰ্তব্য নাই নেকি? দেশৰ প্ৰধানমন্ত্ৰী প্ৰশ্ন কেৱল মাত্ৰ চাই পে চৰ্চা কৰিলেই নহব। 52% অসমৰ চাহ উৎপাদন দেশৰ অকল অসমে কৰিলেই নহব, অসমৰ চাহ শিল্পৰ প্ৰতিও দায়িত্ব আৰু কৰ্তব্য থাকিব লাগিব। আৰু সেইকাৰণে আমি কব খোজো যে চাহ শ্ৰমিকসকলকতো 351 টকা নিদিলেই, চাহ খেতিৰ লগত জড়িত হৈ থকা যিসকল শ্ৰমিক আছে তেওঁলোকক মাটি দিম বুলি কৈছিলে। 1 কোঠা মাটিও আজিলৈকে দিয়া নাই। বসুন্ধৰা 1, 2, 3 শেষ হ'ল। আজিলৈকে চাহ শিল্প, চাহ শ্ৰমিক, চাহ খেতিৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি আছে তেওঁলোকক আজিলৈকে মাটি দিয়া নাই। আমি দাবী উত্থাপন কৰিছো বা আমি দেশৰ প্ৰধানমন্ত্ৰীলৈ এই বিষয়টো উত্থাপন কৰিব খুজিছো, ক্ষুদ্ৰ চাহ খেতিয়কৰ তেওঁলোকৰ ন্যূনতম যিটো বিক্ৰী কৰা যিটো মূল্য, মিনিমাম যিটো চেলিং প্ৰাইচ আছে সেইটো কিয় দিব? ধানৰ কাৰণে 2340 টকা হ'ব পাৰে, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে কেঁচা পাতৰ এটা নিৰ্ধাৰিত মূল্য নিৰূপণ হ'ব লাগে। ভূপেন হাজৰিকাই জাতীয় সংকটৰ যিবোৰ কথা কৈছিলে, চাহ
বাজ বাগিচাৰ মানুহক লৈ যিবোৰ গান ৰচনা কৰিছিলে, গানসমূহৰ মূল্য তেতিয়াহে থাকিব। জনজাতিসকলক লোৱা মূল্য, অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ কৰা সমন্বয়ৰ গানসমূহৰ মূল্য তেতিয়াহে থাকিব যেতিয়া তেওঁলোকৰ সমস্যা আৰু সংকট নিৰাময় কৰিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমবাসী ৰাইজক আশ্বস্ত কৰিব, সম্বোধন কৰিব, প্ৰতিশ্ৰুতি